যি ক'ব লগা আছে কমেণ্ট কৰি জনাব বলক ভিডিঅ'টো চাওঁ আৰু বাঢ়িব SIT-য়ে প্ৰথম চাৰ্জশ্বিট দিব ঘটনাটোৰ ওপৰত মাৰ্ডাৰৰ ওপৰত বাট আফটাৰ দ্যাট ইজ ডান আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছোঁ কাৰণ বহুত কথা তেওঁ উপলব্ধ হৈছে দ্য ষ্টৰী বিগিন ফ্ৰম বিফৰ কোভিড দ্য ষ্টৰী বিগিন আজি লাষ্ট 8 বছৰৰ পৰা এটা ডাঙৰ ষ্টৰী চলি আছে তাৰ প্ৰমাণ আমাৰ লগত আছে সেইকাৰণে মই SIT কৈছোঁ যে 8 তাৰিখে আপোনালোকে মাৰ্ডাৰ কেছৰ চাৰ্জশ্বিট দিয়ক তাৰ পিছত এক্সপাণ্ড দ্য ইনকুৱাৰী যাতে আমাৰ জুবিনক জীৱিত কালত এজন মানুহে যদি অন্যায় কৰিছিল সেই মানুহজনক সাৰি যাব নোৱাৰে আমি ইমান দূৰলৈ যাম বুলি আমি সিদ্ধান্ত লৈছোঁ মই ভাবোঁ সময়ৰ কষতি খিলে আমাক প্ৰমাণ কৰিব যে অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব আমাৰ মৰমৰ আদৰৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ কাৰণে এইখন চৰকাৰে লোৱা প্ৰচেষ্টা দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ অনুৰোধ মই ৰিজেক্ট কৰিব নকওঁ অধ্যক্ষ মহোদয় 8 তাৰিখে আপোনালোকে চাৰ্জশ্বিট চাই লওক চাৰ্জশ্বিট হোৱাৰ পিছত আপুনি যদি ভাবে যে সদন কমিটিৰ প্ৰয়োজনীয়তা আছে মোৰ কোনো আপত্তি নাই কাৰণ আমি লুকাবলগীয়া একো নাই CBI দিব CBI কিয় দিম CBI তদন্ত নালাগে CBI কিয় দিম আই ৰিজেক্ট CBI ইনকুৱাৰী ওকে আৰু জুবিন গাৰ্গৰ ভাৰতৰত্ন তাৰ মানে আজি জুবিন গাৰ্গৰ ভাৰতৰত্ন অখিল গগৈ দিব লাগিব বিজেপিৰ সাপোৰ্ট বিজেপিয়ে সাপোৰ্ট কৰে ভাৰতৰত্ন বিজেপিয়ে সাপোৰ্ট কৰে ADPয়ে সাপোৰ্ট কৰে UPPলে সাপোৰ্ট কৰে BPFয়ে সাপোৰ্ট কৰে প্ৰস্তাৱ লওক বিধানসভাত প্ৰস্তাৱ লওক স্যাৰ ভাৰতৰত্ন বিধানসভাত প্ৰস্তাৱ লওক ভাৰতৰত্ন দিব লাগে একো জুবিন গাৰ্গ ভাৰতৰত্ন দিবৰ কাৰণে আজি বিধানসভাত প্ৰস্তাৱ লওক ক'লো না মোৰ কোনো আপত্তি নাই প্ৰস্তাৱটো লওক আপত্তি নাই নহয় লওক আপুনি আপুনি লিডাৰতে হাউচ আপুনি প্ৰস্তাৱটো দিয়ক আপুনি লিডাৰতে হাউচ ভাৰতৰত্ন দিবৰ কাৰণে প্ৰস্তাৱটো লওক মাননীয় অধ্যক্ষ মহোদয় মই প্ৰস্তাৱ কৰিলো যে জুবিন গাৰ্গক ভাৰতৰত্ন দিব লাগে হৈ গ'ল ইয়াত কি কথা আছে আমাৰ কোনো আপত্তি নাই অধ্যক্ষ মহোদয় আপুনি প্ৰস্তাৱ লৈ মই মুভ কৰিলো সকলোৱে সমৰ্থন কৰিলে আপুনি কেন্দ্ৰীয় চৰকাৰক বিধানসভাৰ হৈ পঠিয়াই দিব আমাৰতো আপত্তি কৰিবলগীয়া একো নাই এইটোতো কোনো ইছ্যুৱে নহয় ইমান এটা মৰমৰ মাজেৰে জুবিন গাৰ্গক ভাৰতৰত্ন দিয়াৰ যিটো প্ৰস্তাৱ সি যেনেকে ভূপেন হাজৰিকাৰ প্ৰস্তাৱটো আমি পাছ কৰিছিলোঁ মৰমেৰে সাদৰেৰে বিভিন্নজনৰ বক্তব্যৰে তেওঁৰ গুণ গৰিমা আখ্যানেৰে সৈতে এই প্ৰস্তাৱ পাছ হ'ব লাগে এনেকুৱা পৰিৱেশত নহয় যেতিয়া ডিব্ৰুগড় বিধানসভাক আমি ভূপেন হাজৰিকাৰ নামত দিব কৈছিলোঁ ভূপেন হাজৰিকাৰ মানুহে গান গাইছিলে তেওঁ সোঁৱৰণ কৰিছিলে প্ৰচিডিং হৈছিলে সুন্দৰভাৱে আমি প্ৰেৰণ কৰিছিলোঁ জুবিন গাৰ্গৰ ভাৰতৰত্নৰ প্ৰস্তাৱ যি ধৰণে ইয়াত অনা হৈছে ই জুবিন গাৰ্গৰ প্ৰতি সন্মান নহয় ন অধ্যক্ষ মহোদয় আজি যদি আনিব লাগে উইল মুভ এ ৰিজলিউশ্যন সৰ্বদলীয় এটা দিন আমি ইয়াত জুবিনৰ কথা ক'ম আমি তেওঁৰ সৃষ্টিক বন্দনা কৰিম আমি তেওঁক প্ৰশংসা কৰিম বন্দনা আৰু প্ৰশংসাৰে জুবিনক উপচাই দিম আৰু সেই প্ৰচিডিং ভাৰত চৰকাৰৰ লগত যাব আজি চেঙাৰ বিধায়কে থিয় হৈ ক'ব পঠাই দিয়ক